ফাইনালি লগ পাই গলো আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ। তো গাইজ ওয়েলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ আজি আমি ক'ত গৈ আছো জানে নাই? আমি গৈ আছো খানা খাবৰ কাৰণে মই আছো, এইপিনে প্ৰশান্ত আছে আৰু এইপিনে মানস জ্যোতি মোৰ ফ্ৰেণ্ড তিনিটাই গৈ আছো খানা খাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো পুৰা চাব। আমি গৈ আছো নগাঁও, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মানে ইয়াত ৰখি অলপ কিবা কিবি খাই আছে, সি ষ্টিং খাই আছে আৰু আমি কিবা কিবি খালো। তো এতিয়া বাইক দুটা লৈ লৈছো, এইপিনে হেলমেট চেলমেট আছে। মোৰখন দি মই অকলে যাম, তাৰখন দি সিহঁত দুটা যাব বুজিছে। মই মানে আজি মোৰ লগত কোনো নহয়, মানে আপোনালোকে আছে দেয়াৰ হা, চাই থাকিব পৰা ভিডিঅ'টো আৰু কি কৰোঁ চব আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মানে হেলমেটটো ইয়াত বান্ধিছিলোঁ বুজিছে, এতিয়া খুলিব নোৱাৰি, সি খুলি আছে। খুলিব পাৰিবানে নাই? পাৰিম। অঁ জল্দি খোলা। এজনে কমেণ্ট দিছিল সিদিনা মোৰ ফলোৱাৰ্ছ এজনে যে তুমি বাইক চলালে হেলমেট লগাই চলাবা, ধুনীয়া কমেণ্ট দিছে। সেইকাৰণে এতিয়া হেলমেট লগতে লৈ ঘূৰোঁ, ইউজ কৰোঁ, চলাওঁ মানে। এতিয়া খুলি দিলে ধুনীয়াকৈ আৰু তাৰখন মানে দামী হেলমেট, মোৰখন কমাই দিয়ে আৰু হ'লনে? অঁ ব'লা দেৰি হৈ গ'ল ন, টাইম হৈ গ'ল, দেৰটামান হ'ল। ব'লা। এতিয়া আমি লাহে লাহে গৈ আছোঁ নগাঁও আৰু মানস আহি আছে অকলে যিহেতু তাৰ লগতো মোৰ লগত লৈ আহিছোঁ। আহি পালোঁ নগাঁও, এতিয়া ৰখি দিলোঁ যিহেতু আজি খানা খাব আমি আহিছোঁ, সেইকাৰণে ৰেষ্টুৰেণ্টৰ ফ্ৰণ্টতে ৰখি দিলোঁ। আমি আহিছিলোঁ নগাঁও, এতিয়া ভাইটি হোটেলত খাব গৈছিলোঁ, কিন্তু খাব গৈ এজনী ছোৱালীক দেখিছোঁ, মানে আমাৰ অসমৰ ইউটিউবাৰ ভাগ্যশ্ৰী বৰা। তো এইপিনে তাইৰ বাইক আছে আৰু আমি ইয়াত ৱেইট কৰি আছোঁ, তাইৰ লগত কিবা কথা পাতিম, লগ পাম, আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। খাই আছে ওপৰত এই হেৰি ভাইটি হোটেলখনত এখন বাইক আপোনালোকে চিনি পায়, পিছপিনে কিবা কিবি লগোৱা আছে, ট্ৰেভেল কৰে ন, আপোনালোকে চিনি পাই চাগে, ভাগ্যশ্ৰী বৰা। মানে গাইজ ইউটিউবৰ মানে লগ পালে মানে ফিলিংছটো কিবা ভাল লাগে ন, কিবা এটা মানে ভাল লাগে মনটো। তেনেকৈ ৱেইট কৰি আছোঁ এতিয়া বহি, আপোনালোকক দেখুৱাম, মানে ভালেই লাগে মানে। এইপিনে তাইৰ হাণ্টাৰখন আছে আৰু ই তাত বেগ ট্ৰেভেল কৰে। আমি মানে খাব গৈছিলোঁ, খোৱা থৈ আকৌ তলত আহি গ'লোঁ, মানে মিট কৰিম দেয়াৰ, মানে আহি গ'লোঁ দেয়াৰ, মানে এক্সাইটেড বহুত। মানে আমি খাব গৈছোঁ যে এতিয়া খাম, মানে মানুহক কৈছোঁ এতিয়া নাখাওঁ, আমি আগতে লগ কৰিম, ফাৰ্ষ্টত লগ পিছত দেয়াৰ। সেইকাৰণে তলত আহি ৰখি আছোঁ। যদি আপুনি ভিডিঅ'টো চাই আছে প্লিজ লাইক এটা কৰি দিব। এতিয়া ৱেইট কৰি আছোঁ। প্ৰথমটো তুমিও ৱেইট কৰি আছা ন? ভিডিঅ' এটা বনাব লাগিব, বহুত ভাল লাগে বাইদেউ। অঁ এনেকুৱা ইউটিউবাৰক লগ পালে বহুত ভাল লাগে। এইপিনে আমাৰ অচিচা সকলো ইয়াত খাই, মানে ইয়াত বহুত ফেমাছ হয় ভাইটি হোটেল। তো গাইজ ফাইনেলি লগ পাই গ'লোঁ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভাগ্যশ্ৰী বৰা বাক। তো বাক ক'ত গৈছিল আপুনি? মই ৰাইডত গৈছিলোঁ, এতিয়া ইয়াতে খানা খাব আহিছিলোঁ। অঁ বাকী খবৰ খাতি? ভাল নাই মই আপোনাৰ ভিডিঅ' মই বহুত চাই থাকোঁ। থেংক ইউ। আৰু কি কয়, এতিয়া কি ৰাইডত ক'ত গৈছিলে নে? মই অৰুণাচল গৈছিলোঁ, অৰুণাচল টাৱাং। হয়। কেনেকুৱা লাগিছে? ময়ো ভাবি আছোঁ যাম বুলি। খুব ধুনীয়া। মইতো মানে যেতিয়া গৈছিলোঁ যাওঁতে ইমান এটা স্ন' পোৱা নাছিলোঁ, মানে চেলাত স্ন' নাছিলে। অহাৰ টাইমততো মানে টাৱাং টাউনতো স্ন' আছিলে আৰু চেলাও পূৰা স্ন' আছিলে, আৰু এতিয়া যদি যোৱা ধুনীয়া স্ন' পাবা আৰু। ধুনীয়া ন? হেৰি এতিয়া আপুনি নগাঁও কি এবাৰ ফাৰ্ষ্ট টাইম আহিছে নে আগতো আহিছে? নাই মোৰ ঘৰ ইয়াতে নগাঁৱতে। নগাঁও কোনখিনিত? মানে মোৰো নগাঁৱই। মই অৰিজিনেলি নগাঁও কলিয়াবৰৰ হয়, ইয়াতে এতিয়া বৰ্তমান আছোঁ। ঢিঙত গৈছেনে? ঢিং গৈছোঁ। সিদিনা আপুনি হেৰি আমাৰ কছাৰীগাঁৱত গৈছিলে নেকি কিবা আচ্ছা। হেৰি ফেষ্টিভেলত? হয়। অঁ মানে ভিডিঅ'টো চাইছোঁ, যাম বুলি ভাবিছোঁ, পিছত আপুনি গুচি আহিলে। আজি লগ পালোঁ, ভাল লাগিছে। বাকী আপুনি কিবা কৈ দিয়ক মোৰ অডিয়েঞ্চক। ভাল লাগিলে ভাইটিক লগ পাই পেলাই, আৰু আপোনালোকে তাকো মোৰ নিচিনাকৈ ছাপোৰ্ট কৰিব। গাইজ ফাইনেলি লগ পালোঁ বাজনীক, আমাৰ অসমৰ ৰাইডাৰ হয়। বাইদেউ আপুনি ৰাইডাৰ ন? আপুনি ৰাইড কৰে ন? এতিয়া কি আপুনি ৰাইড নকৰে? এতিয়া কৰি আছোঁ। মানে দাদা ফটোগ্ৰাফাৰ ন? ঠিক আছে, দুইজনে মিলাই মানে উল্টা পুল্টাকৈ ৰাইডিং কৰে ন? নাই দিয়া, এতিয়াতো মই কৰোঁ নাই, মই এতিয়া ৰাইডত যোৱা নাই, মই জাষ্ট খাবহে আহিছিলোঁ। মোৰ ঘৰ নগাঁৱতে। অঁ গম পাইছোঁ। ফাইনেলি লগ পাই গ'লোঁ, দে আৰ ফিলিং চ' হেপী। তো বাজনী গৈ আছে এতিয়া এইটো ৰাইডাৰত ধুনীয়াকৈ গৈ আছে, হ'ব পাৰে। তো বাই এতিয়া আমি ভাত খাই লওঁ ধুনীয়াকৈ। এইডোখৰত ভাইটি হোটেল আমাৰ নগাঁৱত আছে, খাই লৈ আহ, বহুত ফেমাছ হয় দেই। চাইছে কিমান ফেমাছ মানুহ আহে। এতিয়া কিবা খাই লওঁ, কি খাবা মানস? ভাতেই খাওঁ ন? ভাতেই খাই লওঁ। ক'ত বহিবা? এতিয়া ধুনীয়াকৈ বহি গ'লোঁ আৰু এইপিনে আছে আমাৰ মানস জ্যোতি আৰু প্ৰশান্ত। এতিয়া কিবা অৰ্ডাৰ দিম, কি খাবা? হাঁহৰ মাংস খাবা নে কি? হাঁহৰ মাংস আছে নে কি আছে? ভাল অৰ্ডাৰ দি দিলোঁ হাঁহৰ মাংস। এইপিনে দি দিলে প্ৰথমে ভাত, লগত বহুত কেইটা আইটেম আছে, চাব পাৰে। গ'ল হাঁহৰ মাংস, হাঁহ কোমোৰা ন? অঁ মজা, হাঁহ কোমোৰা আহি গ'ল। হাঁহ কোমোৰা ভাল লাগিব, তো খাই লওঁ, লগ পাই আছোঁ আপোনালোক। এতিয়া ভাত খাই আহি ইয়াত অলপ ৰখিলোঁ আৰু মোৰ লগৰ এতিয়াও আহিলে। কেনেকুৱা লাগিল ভাত খাই? একদম বহুত ভাল লাগিলে। অঁ কি দি খাইছিলা? হাঁহ মাংস কোমোৰা। অঁ এইটো ফেভৰেট চবৰে ন? মানসৰো ফেভৰেট?
তো গাইছ আমিও খালোঁ ধুনীয়াকৈ খালোঁ এতিয়া মই নগাঁও আহিলে চিলড্ৰেন পাৰ্কখন এবাৰ চাই যাওঁ সেইকাৰণে আহি গ'লোঁ আজিও টিকেট কাটিবৰ কাৰণে পচন্দক পঠাই দিলোঁ সেইপিনে টিকেট কাটি আছে আৰু মই ইয়াত ৰখি আছোঁ আহি চালোঁ যে এইপিনে ভিডিঅ' শ্বুটিং হৈ আছে গাইছ আৰু ই চাওক ওপৰত এইজন হ'ল এক্টৰ বুজিছে নাচি আছে আৰু সেইপিনৰ পৰা হেৰি ভিডিঅ' শ্বুট কৰি আছে আৰু এইকেইজন বোলে এক্ট্ৰেছ আৰু জোন ক'ত গ'ল জোন দি শ্বুট কৰি আছে আহিছিল চিলড্ৰেন পাৰ্ক আহিছিল এইবোৰ এতিয়া পাৰ্কৰ পৰা ঘূৰি ওলাই আহিলোঁ গোটেইকেইটা আজি দিনটো কেনেকুৱা গ'ল আমাৰ বহুত ভাল ন তো গাইছ আজি যিখিনি কৰিলোঁ আপোনালোকক দেখুৱালোঁ আৰু লগ পালোঁ বাই এজনীকতো আপোনালোকে দেখিলেই তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি মই কিবা ভুল কৈছোঁ আপোনালোকে ক্ষমা কৰি দিব ভাইটি বুলি তো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আৰু যাতে নেক্সট ভিডিঅ' আপোনালোকে পাই থাকে তো আজি ভিডিঅ'টো এইখিনি আছিল বাই বাই লাভ ইউ এভৰিৱান